নমস্কাৰ বন্ধুসকল, মোৰ ফাৰ্ষ্ট মিনি ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ফাৰ্ষ্ট মিনি ভ্লগক আপোনালোকক দেখুৱাম এতিয়া অজগৰ সাপ, যিটো আমাৰ বত্তাহঁতৰ পিছফালৰ পথাৰত উদ্ধাৰ কৰা হৈছে। তো মানে অজগৰ সাপটো ফাঁচীজালত লাগিলে, তো ফাঁচীজালত বৰ্তাই দেখি আঁতৰাই আনি পিনি এতিয়া পথাৰত আছে। তো ব'লকচোন চাওঁগৈ। তো এয়া দেখিছে আপোনালোকে পূৰা মানুহ ভাৰ হৈ আছে অজগৰ সাপ চাবলৈ আহি। তো ব'লকচোন অজগৰ সাপটো চাওঁ। এইটো অজগৰ সাপ আপোনালোকে চাওক। তো এতিয়া ফাৰ্ষ্টক মতা হৈছে, ফাৰ্ষ্ট আহিব অলপ পিছত। তো ফাৰ্ষ্টৰ ৰেস্কিউ কৰি লৈ যাব। তো দেখিছে ফাঁচীজালত লগাৰ কাৰণে বহুতো মানে কেমেৰাত ধৰিব নোৱাৰিব পাৰে। ফাঁচীজালত লগাৰ কাৰণে মানে ঘাঁ লাগিছে। তো ফাৰ্ষ্ট আনি ভালকৈ তাক মেডিকেল কৰাব লাগিব। তো সেইটো কাৰণে অকণমান দেৰি হ'ব বুলি কৈছে ফাৰ্ষ্ট অহা। তো আহিব, দেখুৱাম আপোনালোকক। তো ফাৰ্ষ্ট আহি পালে ৰেস্কিউ কৰিছে অজগৰটো। তো তেওঁলোকে লৈ যাব নিজেই। আৰু তো অজগৰ সাপটো মিনিমাম হাইটটো 10 ফুট 11 ফুটমান হ'ব। আৰু ওজনটো এতিয়ালৈকে গম পোৱা নাই, তেওঁলোকে গৈ তাত জুখিয়ে গম পাবগৈ। ৰেস্কিউ টিমৰ লগতে নিউজ লাইভো আহিছিলে। তো নিউজ লাইভৰ ৰিপৰ্টিং কৰি থৈছে। আৰু আজি মিনি ভ্লগটো ইমানতে সমাপ্ত কৰিছোঁ।